কালি আমাৰ ঘৰলৈ সৰু মাহীৰ পৰিয়ালটো সৈতে আহিলে আৰু আজিৰ ভিডিঅ'টো হৈছে দশমী দিনাৰ ৰাতিপুৱাই মাহীয়ে ৰুটি চুটি বনাই ব্ৰেকফাষ্ট ৰেডি কৰিলে তাৰপিছত দুপৰীয়াৰ ভাতটোৰ কাৰণে মাহী আৰু ভণ্টিয়ে মিলি বনাবলৈ ল'লে তাৰমানে ভণ্টিয়ে পনীৰ বনাম বুলি ক'লে তাই ভাল বনায় বাৰু আৰু বাকীখিনি মাহীয়ে বনাই দিলে আৰু তাৰপিছত গোটেইকেইটাই মিলি তৃপ্তিৰে ভাতটো খালোঁ ভাতত আছিলে দাংবডি ভাজি পনীৰ দাইল ভাত এনেকৈ আৰু আজি যিহেতু নিৰামিষ মাহীহঁতে থাৰ্ছডে বুলি নাখায় বিশেষকৈ মানে আমি খালেও সিহঁতে নাখায় মানে সেইটো কাৰণে আজিৰ স্পেচিয়েল পনীৰে আছিলে আবেলি টাইমত গোটেইকেইটাই অকণমান উনো খেলিলোঁ আৰু তাৰপিছত আমিকেইটা আহিলোঁ ৰাৱণ জ্বলোৱা চাবলৈ মানে আমাৰ ইয়াত নেহেৰু ষ্টেডিয়ামত ৰাৱণ জ্বলোৱা হয় আৰু ৰাৱণ জ্বলোৱাৰ আগত মানে অকণমান নাটক দখো হয় তাৰপিছত এয়া ৰাৱণ জ্বলোৱা হৈ গ'ল আৰু সন্ধিয়া সময়ত খাব পৰাকৈ পকৰি চাহ কি এইটো আলু চপ এক চপ লৈ আনিছিলোঁ মই গাখীৰ চাহ বনালোঁ আৰু আজিলৈ আহিছোঁ বাই বাই